বিফুহা ৰজাৰ বিফুহা হৈছে টিকাত বহুদিনৰ পৰা সে বহিব পৰা নাই চকীত যিটো তেওঁৰ আটাইতকৈ প্ৰিয় কাম ৰজাই কাকো ক'ব নোৱাৰে খুলি দেখুৱাবও নোৱাৰে কাৰণ দেখুৱাবলৈ গ'লে পেণ্ট খুলিব লাগিব ৰজাই আৰু পেণ্ট খুলিলেই ৰজা নগ্ন নগ্ন ৰজাক দেখিলে প্ৰজাই 2 মিনিটত গম পাই যাব যে ৰজাও দেখোন একেই শুকান হাড় শুকান মাংস জালিম বিফুহা হারামখোর বিফুহা বিফুহা কুত্তাৰ বাচ্চা এনেকৈয়ে ৰজাই গালি পাৰি থাকে আজিকালি চকীখনৰ কাষত থিয় হৈ হৈ এখন হাতেৰে টিকা আনখন হাতেৰে চকীখন খামুচি ধৰি লৈ ৰজাই কি খালে ভাল পাব এলোপেথি হোমিওপেথি নে জড়িবুটি বা কোনোবাই উলিয়াই দিব পাৰিব নেকি পুঁজ বিফুহাটো টিপি কোনে পাৰে সোনকালে যোগাযোগ কৰক লাগিলে লৈ ল'ব এখন দুখন ৰাজ্য অথবা সীমিত সমস্যাৰ নামত হিচাপ দিব নলগা সীমাহীন সাহায্য মাত্ৰ এটাই চৰ্ত পেণ্ট নোখোলাকৈয়ে কিন্তু পাৰিব লাগিব বিফুহাটো ফুটাব